আহক যুঁজ দিওঁ মহাব্যাধি গণপ্ৰহাৰৰ বিৰুদ্ধে চাই নাথাকো ৰক্ষা কৰিম আমিও হওঁ আহক সমাজৰ প্ৰহৰী। নমস্কাৰ, মই অনুপম হাজৰিকা আপোনালোকক স্বাগতম জনাইছোঁ অনুপম হাজৰিকা ইউটিউব চেনেলটোলৈ। অভিনীল, দেৱেন দত্ত, সনাতন, দেৱাশীষ, পৰাগজ্যোতি, ঋতুপৰ্ণ পেগু, ইয়াৰ পিছত আপুনি অথবা মই আমিও হয়তো এদিন বলি হ'ম গণহত্যাৰ। মানৱৰূপী দানৱে নৃশংসভাৱে হয়তো এদিন আপোনাক অথবা মোকো হত্যা কৰিব। আচলতে অসমত যিটো গতিত গণহত্যাই গা কৰি উঠিছে, এই ক্ষেত্ৰত আমাৰ কৰণীয় কি? আমি কেৱল ছ'চিয়েল মিডিয়াত 2-3 দিনৰ বাবে পোষ্ট দিম, হেছটেগ দি লিখিম উই ৱান্ট জাষ্টিছ, বা আৰক্ষী প্ৰশাসন আইনে সেই অপৰাধীক হত্যাকাৰীক কঠোৰতকৈ কঠোৰতম শাস্তি অথবা তেওঁলোকক ফাঁচি দিয়ক, এয়া ডিমাণ্ড কৰিম। ইয়াতেই জানো আমাৰ দায়িত্ব শেষ? ইয়াতেই জানো আমাৰ কৰণীয় শেষ? আচলতে প্ৰকৃতাৰ্থত এগৰাকী মাতৃয়েহে বুজি পায় অকালতে পুত্ৰক হেৰুৱা বেদনা, এগৰাকী পত্নীয়েহে বুজি পায় অকালতে বিধৱা হোৱাৰ যি মৰ্ম বেদনা। ৰঙীনতাৰ পৰা শুভ্ৰ প্ৰকাশ হোৱালৈকে বেদনাৰ এটা দীঘলীয়া অধ্যায়। এগৰাকী পিতৃয়েহে বুজি পায় নিজ হাতেৰে নিজ পুত্ৰক মুখাগ্নি কৰা যি মৰ্ম বেদনা। আপুনি অথবা মই, আমিতো এনেও আৱেগিক অসমীয়া। আমি পাহৰি যাম আকৌ অসমত নতুন এটা গণহত্যাই গা কৰি উঠিব, আকৌ এজন খিলঞ্জীয়াই এই গণহত্যাৰ বলি হৈ আমাৰ মাজৰ পৰা গুচি যাব। মই আজি এই ভিডিঅ'টোত কি ক'ব বিচাৰিছোঁ আপোনালোকে গম পাব, কিন্তু তাৰ আগতে যি সনাতন ডেকা আৰু ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ড সংঘটিত হ'ল, যি নিৰ্মমভাৱে তেওঁলোকক হত্যা কৰা হ'ল, সেই তাৰ দুটা ভিডিঅ' ক্লিপ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ। এইটো ঋতুপৰ্ণ পেগুৰ হত্যাকাণ্ডৰ দৃশ্য, সেই দোকানখনৰ CC কেমেৰাত বন্দী হোৱা দৃশ্য। এতিয়া আপোনালোকে দোকানখনৰ সন্মুখ ভাগলৈ মন কৰকচোন, কিদৰে মানুহৰ ভিৰ লাগিছে। কি ক'বলৈ বেয়া লাগিছে, কিন্তু তেওঁলোকে যেন, সেই মানুহখিনিয়ে যেন এই দৃশ্যটো উপভোগ কৰিছে। 5-6জনকৈ যুৱকে ঋতুপৰ্ণ পেগুক এনেদৰে টনা আজোৰাকৈ দোকানৰ বাহিৰ ভাগলৈ লৈ গৈছে আৰু অসহায় হৈ পৰিছে ঋতুপৰ্ণ পেগু। আৰু শেষত দোকানখনৰ সন্মুখ ভাগত এটা নৰপিশাচে ঋতুপৰ্ণ পেগুক পিছফালৰ পৰা ছুৰীৰে ডিঙিত আঘাত কৰিছে আৰু ঋতুপৰ্ণ পেগু এনেদৰে মাটিত ঢলি পৰিছে আৰু সেই মানুহখিনিয়ে চাই ৰৈছে। প্ৰথম অৱস্থাত যেনেদৰে ঋতুপৰ্ণ পেগুক টনা আজোৰাকৈ দোকানৰ সন্মুখ ভাগলৈ নিওঁতে তেওঁলোকে চাই ৰৈছিল, সিহঁতে বুলি কৈছোঁ মই, সিহঁতে চাই ৰৈছিল আৰু ঋতুপৰ্ণ পেগু মাটিত ঢলি পৰাৰ পিছতো চায়েই ৰৈছে। তেওঁক মেডিকেললৈ নিয়া নাই। দোকানখনৰ স্বত্বাধিকাৰে ঋতুপৰ্ণ পেগুৰ পত্নীক ফোন কৰি জনাইছে, কিন্তু তেতিয়ালৈকে কিন্তু ঋতুপৰ্ণ পেগু সেই মাটিতে, পত্নী আহি সেই স্থান পোৱালৈকে ঋতুপৰ্ণ পেগু মাটিতে ঢলি পৰি আছে। তেওঁক যদি লগত মেডিকেললৈ নিয়া হ'লহেঁতেন, হয়তো তেওঁৰো প্ৰাণ ৰক্ষা হ'লহেঁতেন। আচলতে মানুহখিনি কেনেদৰে চাই ৰৈছে বাৰু? তেওঁলোকৰ নিজৰ পৰিয়ালৰ এজন হোৱাহেঁতেন চাই ৰ'লহেঁতেন নে বাৰু? সঁচাকৈ মানৱতা, মহানুভৱতা, আজি শব্দবোৰ কেৱল এতিয়া অভিধানতেই সীমাবদ্ধ। কাৰো যেন মানৱতা বুলি কোৱা বস্তুটো নাই, কাৰো গাত যেন এই মানৱতা, মহানুভৱতা নাই। সকলো যেন অভিধানত সীমাবদ্ধ হৈ পৰিছে। আচলতে এটা কথা কিন্তু ঠিক, অপৰাধ কৰাজন আৰু অপৰাধ চাই থকাজন দুয়োজনেই কিন্তু অপৰাধী। অপৰাধ কৰাজন আৰু অপৰাধ চাই থকাজন দুয়োজনেই কিন্তু সমান অপৰাধী। আৰু এনেদৰে গণহত্যা এতিয়া গা কৰি উঠিছে, কিয়নো আমি আৰক্ষী প্ৰশাসন আইনৰ ওপৰতেই সকলোবোৰ এৰি দিওঁ। নিজেই কিন্তু আমি একো কাম হাতত নলওঁ। নিজেই কিন্তু আমি সমাজৰ প্ৰহৰী হ'ব পৰা নাই। আমি সমাজখন ৰক্ষা কৰিবলৈ নিজে একো এটা কৰিব পৰা নাই। আৰু সনাতন ডেকাৰ ক্ষেত্ৰতো সেই একেই। সনাতন ডেকাৰটো ৰাজপথত তেতিয়া 50-60জনকৈ লোক তাত উপস্থিত আছিল, কিন্তু সেই মাৰপিট যেতিয়া কৰি আছিল, সনাতন ডেকাক যেতিয়া মাৰি আছিল, কোনেও ৰখাবলৈ চেষ্টা কৰা নাছিল, যাৰ ফলত সনাতন ডেকাই মৃত্যুক সাৱটি ল'লে। আৰু ইয়াতকৈ আৰু দুখৰ কথা কি হ'ব পাৰে? অসম দেশত এজন অসমীয়াক ৰাজপথৰ মাজত এনেদৰে প্ৰহাৰ কৰিছে 3-4জনকৈ লোকে, কিন্তু কোনেও তেওঁক ৰখাবলৈ চেষ্টা কৰা নাই। আহক যুঁজ দিওঁ মহাব্যাধি গণপ্ৰহাৰৰ বিৰুদ্ধে চাই নাথাকো ৰক্ষা কৰিম আমিও হওঁ আহক সমাজৰ প্ৰহৰী। আপুনিও যদি ভাবিছে মানৱতা, মহানুভৱতা এনেধৰণৰ শব্দবোৰ কেৱল অভিধানতে সীমাবদ্ধ নাৰাখোঁ বুলি, আপুনিও যদি ভাবিছে গণতন্ত্ৰৰ প্ৰকৃত প্ৰহৰী হ'ম বুলি, তেনেহ'লে ভিডিঅ'টো শ্বেয়াৰ কৰক। আৰু লগতে মোৰ চেনেলটো যদি তেওঁলোকে ছাবস্ক্ৰাইব কৰা নাই, তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি দিব। লগতে কাষতে থকা ঘণ্টাটো টিপি দিব, যাতে মই পুনৰ এটা ভিডিঅ' দিলে আপোনালোকৰ নটিফিকেশ্যন যায় আৰু আপোনালোকে ভিডিঅ'টো চাব পাৰে। পুনৰ নতুন এটা ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ লৈছোঁ বিদায়।